নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা ওলগ জনাইছোঁ। আজি মই লৈ আহিছোঁ ছয়গাঁও বাটাকুচি মেধিপাৰাত অনুষ্ঠিত কৰা দ্বিতীয় বাৰ্ষিক ভোগালী উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠানৰ কিছু অংশ। গতিকে আহক ভিডিঅ'টো শেষলৈকে চাব। আমি কি কৰোঁ আমাৰ মাঘী উৎসৱ মানে ভোগালী উৎসৱত গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰথম কাৰ্যসূচী মতে আমি বিহুৰ পতাকা উত্তোলন কৰি বিহুৰ শুভাৰম্ভণি কৰিলোঁ আৰু লগতে বাকী থকা কাৰ্যসূচীসমূহ আগুৱাই নিবলৈ আমি চেষ্টা কৰিলোঁ। এজন বিশিষ্ট ব্যক্তি হিচাপে আমি আমন্ত্ৰণ কৰি অনা ছয়গাঁও কাৱৈমাৰীৰ শ্ৰীযুত তপন দাস ডাঙৰীয়াক আমি সকলোৱে আদৰিবলৈ আগবাঢ়ি গৈছিলোঁ, কাৰণ তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ দ্বিতীয় কাৰ্যসূচী মেজি জ্বলাবৰ কাৰণে। মেজি জ্বলোৱাৰ আগমুহূৰ্তত আমি তেখেত আৰু তেখেতৰ সহধৰ্মিনীক এখনি বিহুৱানেৰে আদৰণি জনালোঁ আৰু আমি যিমানখিনি পাৰোঁ ৰীতি আৰু নীতিৰ মাজেৰে আমি মেজি জ্বলোৱা কাৰ্যসূচীলৈ আগবাঢ়ি গ'লোঁ। আৰু আমি সকলোৱে মেজিৰ জুইৰ তাপ লৈ অকণমান ফূৰ্তি কৰিলোঁ। এইফালে প্ৰসাদ ফল মূল যোগাৰ কৰিছে আৰু আনফালে অসমীয়াৰ জলপান চিৰা দৈ লগতে আমি সকলোৱে আমোদ ল'লোঁ। এয়া মোৰ মামী, তেখেতে আমাক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছে। গতিকে আহক আমি সকলোৱে মিলি ভোগালীৰ জলপানৰ আমোদ লওঁ। সন্ধিয়া হ'ল, গতিকে কেইটামান ফটকাৰে আমি মঞ্চৰ শুভ উদ্বোধনী আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছত আছে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। গতিকে ব'লক আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানখিনি কেনেকৈ আগুৱাই লৈ গৈছোঁ তাকেই চাওঁ। এইফালে জুইৰ লৈ দৰ্শকে বিহু চাবলৈ ৰেডি, মানে সাংস্কৃতিক অনুষ্ঠান চাবলৈ ৰেডি, আমাৰ নাচনীসকলো ৰেডি। আৰু আমি এই অনুষ্ঠানত এখনি বিশেষ অনুষ্ঠান আয়োজিত কৰিছিলোঁ, সেয়া হৈছে অসমীয়া পৰম্পৰাগত সাজপাৰৰ ফেশ্বন শ্ব' প্ৰতিযোগিতা। গতিকে ব'লক আমি ফেশ্বন শ্ব'খনিলৈ আগবাঢ়ি যাওঁ। নেক্সট প্ৰতিযোগী হ'ল মৃদুস্মিতা বৰা। তো মৃদুস্মিতা বৰাক ষ্টেজত বিচাৰিছোঁ। কোনখনক পাই আছো
কয় হাঁচতি কৰ কমৰত হা দিয়া নাই কোনো বেলেগ এইটো বিহু নহয় ধন্যবাদ খুব ধুনীয়া তোমাক ইমান ধুনীয়াকৈ কোনে সজাই দিছে আজি মায়ে সজাই দিছে তুমি ইমান ধুনীয়াকৈ সাজি মেলি আহিছা খুব ধুনীয়া লাগিছে সঁচাকৈ দেই মায়ে সজাই দিছে ন আচ্ছা তুমি বাৰু কোৱা তুমি কি কৰি ভাল পোৱা মই অসমীয়া কালচাৰ আৰু ট্ৰেডিশ্যনেল পিন্ধিবলৈ ভাল পাওঁ ইয়াত বহুত মানে ভাল তুমি আজি কি পিন্ধিছা মই মুগাৰ মেখেলা চাদৰ পিন্ধিছোঁ মুগাৰ মেখেলা চাদৰ পিন্ধিছা খুব ধুনীয়া আৰু এনে আজৰি সময়ত তুমি কি কৰি ভাল পোৱা মই মডেল কৰি ভাল পাওঁ মডেল কৰি ভাল পোৱা আৰু পঢ়ি ভাল পাওঁ ডান্স কৰি ভাল পাওঁ ডান্স কৰি ভাল পোৱা খেলিও ভাল পাওঁ খেলিও ভাল পাওঁ বা তুমি চব কাম ভাল পাওঁ খুব টেলেণ্টেড মানে আচ্ছা তুমি ৰিলছ বনাওঁ তুমিতো নাচি ভাল পোৱা এপাক নাচি দিয়া নহ'লে গান দিব লাগিব ঠিক আছে মই মিজনক গান দিব লাগিব গান লগাই দিয়া খুব ধুনীয়া দুটা হাত মোৰ জগতা নাচি ভাল নোপোৱা তেনেহ'লে কিয় নাচা নাই ইমান নাচিব কৈছোঁ ইমান মৰম লগা হৈছে তোমাক নাচি দিব লাগে তুমি আজি ইয়াতে ৱাক কৰি কেনেকৈ লাগিছে খোজকাঢ়ি কেনেকৈ লাগিছে কাপোৰত মেখেলা চাদৰত ভাল লাগিছে মিউজিকত বিহু নাচি ভাল পোৱা নাই এবাৰ বিহু নাচি দিয়াচোন বিহু নাচি দিয়া নহ'লে নিগনি তোমাক লৈ যাব আজি সেই পথাৰখনে গাঁতত সোমাই দিব তুমি কি বিয়াতে ফেশ্বন কৰিব আহিছা হয় ফেশ্বন শ্ব' ইমান ধুনীয়া ৱৰ্ক কৰিছে একদম তুমি দিয়া এবাৰ নাচি দিয়াচোন আমাৰ গান বাজাই দিব নাচি দিয়া নাচি আমি মঞ্চত বিচাৰিছোঁ সামগ্ৰী কোৱাচোন আমি বিহু নাছিলে নাচনী গাত থকা তিনিটা সামগ্ৰী কোৱা কাণফুলি গগনা কলকাতা জোনবিৰি ঢোলবিৰি আৰু হাঁচতি খুব ধুনীয়া আৰু এটা কমন বস্তু থাকে কি কোৱাচোন কমন বস্তু কি কোৱাচোন নাচনী সেইটো নহ'লে বিহু নাচনী নহ'বই এটা কমন বস্তু কপৌ ফুল সেইটো লাগিবই ন বিহু নাচনী হ'লে আমাৰ খোপাত কপৌ ফুল ঘূৰিব লাগিব বুজিব লাগিব গছত কপৌ ফুল ফুলা আমিতো উদাহৰণ দিয়া গানবিলাকত বাজে গতিকে আমাৰ কপৌ ফুল খোপাত নহ'লে বিহু নাচনী কণত হোৱাগাল কেতিয়াও নহয় ন সেইটো ক'বা পিছলৈকে যদি বিহু প্ৰথম আমাৰ নাচনীবিলাকৰ
আটাইতকৈ ভাল লগা বস্তুটো হ'ল ফুলটো হয় নে নহয় ফুল আমি বাছি বাছি লগাওঁ গান আছে ন কপৌ পাহে পাহো অঁ ঠিক আছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ খুব ধুনীয়া এইটো কি খবৰ ভালে আছোঁ মাৰ ঘৰত আহি ভাল লাগিছে ন বহুত ভাল লাগিছে কিমান ভাল লাগিছে বহুত আৰু ক'ব নোৱাৰোঁ আৰু বিয়া হৈ কিমান ভাল লাগিছে মানে ছোৱালী জীৱনৰ দৰে নহয় আৰু তথাপি মানে বহুত ফ্ৰী পাওঁ মই মানে শাহু ঘৰৰ পৰা তথাপিও মানে বেয়া লাগে আৰু কিয় বেয়া লাগে এইবিলাক মানে কাৰণটো এইবিলাক সাংস্কৃতিকবিলাকত মানে অংশগ্ৰহণ কৰিব নোৱাৰোঁ আজি ভাবিলোঁ অলপ কৰি লওঁ আৰু অঁ তাৰমানে তুমি আগৰ পৰা কালচাৰ প্ৰগ্ৰেমটোত আছা ন সাংস্কৃতিক প্ৰগ্ৰেমবিলাক কৰি থাকা আমি চাই থাকোঁ তোমাৰ ৰিলছবিলাক চাই থাকোঁ খুব ধুনীয়া বনোৱা আমাৰ ৰাইজে চাগে জানে কাজলে কিমান ধুনীয়া ডান্স কৰে খুব ধুনীয়া দেই তাই কাজলে ডান্স চাব নেকি কোনোবাই অঁ আমাৰ নাচিব আমাৰ ইয়াৰে জীয়ৰী দেই ইয়াৰে জীয়ৰী বাটাকুচি মেধিপাৰা জীয়ৰী আৰু বোৱাৰী আমাৰ বৰুৱাপাৰা ন বাচন্ত ঠিক আছে আমি এটা কাজলৰ ডান্স চাম ডান্স চাম কোমল 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 তোৰে কোমল বুকুখনি চুইচাই এয়া আছিলে আমাৰ অসমীয়া পৰম্পৰাগত সাজপাৰৰ ফেশ্বন শ্ব' প্ৰতিযোগিতা এতিয়া মই ফেশ্বন শ্ব'ৰ ফলাফল ঘোষণা কৰিম প্ৰত্যেকগৰাকী ভালেই কৰিছে কিন্তু আমি দুগৰাকী বিচাৰি উলিয়াইছোঁ এই হ'ল আমাৰ অসমীয়া পৰম্পৰাৰ ড্ৰেছৰ ফেশ্বন শ্ব' আপোনালোকৰ কেনেকুৱা লাগিছে ৰাইজ চাই কেনে ভাল লাগিছে ন তো আকৌ উৎসাহ কৰোঁ যাতে আমি এনেকৈ অনুষ্ঠান আগলৈ ডাঙৰকৈ পাতিব পাৰোঁ বিচাৰেনে আপোনালোকে ঠিক আছে ইয়াৰ পিছত আমি যেতিয়া অনাগত দিনত পাতিম তাত প্ৰত্যেকে যেতিয়া অন্যান্য ড্ৰেছতো আমাৰ অসমীয়া সাজপাৰবিলাক পিন্ধি আহে দেই মানে কথা নাই অসমীয়া পৰম্পৰাগত ড্ৰেছ বুলি ক'লে অকল বিহুৱে নহয় দেই অকল বিহুৱে বুলি নহয় অসমে আমাৰ বিহু আমাৰ অসমৰ সম্পত্তি হয় কিন্তু অসমীয়া পৰম্পৰা বুলি অসমৰ যিমান কেইটা আমাৰ ট্ৰেডিশ্যনেল আছে চবটোৱে আহি পৰে
বড়ো আহি পৰে, ৰাভা আহি পৰে, তিৱা চবটো আহি পৰে। সকলোকে আজি শুভেচ্ছা জনালোঁ। এই মঞ্চত উপস্থিত প্ৰত্যেকগৰাকীকে আমি তেনেকৈ অসমীয়াত সাজপাৰ পিন্ধি ইমান ধুনীয়াকৈ সমূহ ৰাইজৰ আগত থিয় হ'ব পাৰিছা। আগন্তুক দিনবিলাকত যাতে এনেকুৱা অসমীয়া সংস্কৃতি ৰাইজৰ সাজ পোছাক পিন্ধি যায় আমি আগত আকৌ আগশাৰীত নাম ৰাখিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সদায় আগত থাকক, ঠিক আছে? আহিলোঁ আমাৰ অসমীয়া পৰম্পৰা সাজ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিম। আচলতে প্ৰত্যেকগৰাকীয়ে খুব সুন্দৰ কৰিছে, তো আমি কাক ৰাখিম কাক এৰিম মানে ধৰিব পাৰোঁ। তথাপিও যিহেতুকে কম্পিটিশ্যন আমিতো ৰাখিবই লাগিব ন, তো আমি যিমানখিনি প্ৰত্যেকৰ কুৱেশ্যন হওক বা তেওঁৰ সাজ সজ্জা হওক গোটেইখিনি আমি চাব লগা হয়। তো আমি চাই পেলাই দুগৰাকী আমি চিলেকশ্যন কৰিছোঁ। তো মই নাম ঘোষণা কৰিছোঁ। প্ৰথম স্থান পাইছে ফণিতা দাস আৰু দ্বিতীয় স্থান পাইছে মৃদুস্মিতা বৰা। বলুৱা দোকানীমে মই মাঘৰ বিহু ধুনীয়া তোৰ মৰম লগা চেহেৰা চুবলে মোৰ মনে যায় ৰাতিৰ বুকুৰ নিজানতে ভাব দিলাম দুবাহু যৌৱনৰে জিৰণি লম তোৰে বুকুৰ দেহাটোৰ ঠাণ্ডাৰ দিনত জুই তাপ লৈ ৰঙা চাহৰ জুতি লৈ প্ৰগ্ৰেম চোৱাৰ মজাই বেলেগ নহয়নে বাৰু? চাওকচোন আমাৰ দৰ্শকসকলে কিমান ধুনীয়াকৈ জুই তাপ লৈ চাহৰ জুতি লৈ ইমান ধুনীয়া ধুনীয়া প্ৰগ্ৰেম উপভোগ কৰিছে। আপোনালোকৰ বাৰু মন নাযায়নে? যদি আপোনালোকৰ এনেকুৱা অনুষ্ঠান উপভোগ কৰিবলৈ মন যায় তেতিয়াহ'লে আমাৰ ছয়গাঁও বাটাগুচি মেধিপাৰাৰ মাঘৰ 1 তাৰিখে অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত যোগদান কৰিব বুলি আশা থাকিল। গতিকে এতিয়া আমি প্ৰগ্ৰেম চাম আৰু আমাৰ 2-এজনী ছিংগাৰ আছে, আমি তেওঁলোকৰ গান শুনিম, শেষত আমি বিদায় ল'ম।